হে বন্ধু বান্ধৱী সকল নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি দেখিছেনে পুৱাই ওলাইছো আৰু এই বৰষুণতো ওলাইছো আৰু ক'লে ওলাইছো এতিয়া নকম ভিডিঅ'টো চালে গম পাব চাওক আজি ইমান বৰষুণ দি আছে কিন্তু তথাপিও যাবলৈ ওলাইছো আমি আৰু এয়া ঘৰৰ পৰা ওলাই গলো আৰু অটোত উঠি ললো তাৰ পিছতে গৈ আমি পালোগে ষ্টেচন আৰু এই ষ্টেচনৰ দৃশ্য চাওক তথাপিও বৰষুণটো কমা নাই আৰু এয়া আমি টিকেট কাটি ললো আৰু দুখন ট্ৰেইন আহাৰ পিছতহে আমাৰ ট্ৰেইনখন আহিব আৰু চাওক এয়া 1 নম্বৰখন আহি গ'ল ট্ৰেইন তাৰ পিছতে আৰু এখন আহিব লাগিব আৰু তাৰ পিছতহে আমাৰ ট্ৰেইন আহিব বোলে আৰু এইখন আহিলে তাৰ নেক্সটখন আৰু তাৰ পিছতে আমাৰ এতিয়া ট্ৰেইনৰ এনাউন্সমেন্ট হৈ আছে আৰু আমিও সাজু হৈ গলো যাবৰ কাৰণে ওখন আমাৰ ট্ৰেইনখন যাবলগীয়া আহি আছে আমিও উঠি ললো ধুনীয়াকৈ ট্ৰেইনত আৰু এইফালে মায়ে কৈ আছে তই ভিডিঅ' বনাই আছ নেকি সুধিছে আৰু মই হয় ক'লো আৰু চাওক আমাৰ মা বাবা সকলোৱে একদম পুৰা ট্ৰেইনত কথা পাতি আছে আৰু ময়ো কথা শুনি আছোঁ আৰু এইফালে আপোনালোকক দেখাইছোঁ মই বাহিৰৰ দৃশ্যটো চাওক কিমান সুন্দৰ লাগিছে দৃশ্যটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এনেদৰে বেছি দূৰ নাছিলে 30 মিনিটৰ বাট আৰু ট্ৰেইনৰ পৰা আকৌ নামি গ'লো আমি নামি দেখিছেনে এয়া যে টুকুৰিবিলাকত নিছে এয়া হ'ল চব পাচলি আৰু শাক তাৰ পিছতে এতিয়া মই কৈ দিওঁ আমি আহিছোঁ ডিমাপুৰ আৰু আমাৰ অলপ বজাৰ আছে ঘৰুৱা বজাৰ কিবা কিবি ল'ব আছে মোৰো এইবোৰ ল'ম আৰু এয়া চাওক বজাৰত সোমাই গ'লো ষ্টেচনৰ ছাইডতে বজাৰ আছিলে ইমান ধুনীয়া বস্তুবোৰ পায় আৰু বহুত ৰিজনেবল প্ৰাইচত পায় আৰু এইবোৰ দেখি এনেকুৱা লাগিছে কোনটো ল'ম কোনটো নল'ম আৰু এইকেইটা বেগ দেখিছে ইয়াৰ এটা মই লৈ আহিছোঁ এনেকুৱা হাতেদি গুঠা খুব সুন্দৰ লাগে দেখিবলৈ বেগবোৰ আৰু তাৰ পিছতে যি বৰষুণ দিছিলে আৰু সেইফালেও বৰষুণ আছিলে ইমান বৰষুণ বোকা হৈ আছে গোটেইখন আৰু এইফালে আমি আহিছোঁ এখন দোকানত য'ত মণিপুৰী গ'ল্ডৰ বস্তু পায় আৰু লগতে বহুত কিবা কিবি পায় আমি ভাবিলোঁ তাতো অলপ চাওঁ বস্তু আৰু আমি ওপৰত আছিলে তেওঁলোকৰ গুদাম আমাক লৈ আহিলে আৰু ইয়াতে বহিব দিলে ধুনীয়াকৈ তাৰ পিছতে চাওক তেওঁলোকৰ দোকানখন চুৰি দেখা যায় চুৰিটা স্কুল চুৰিটা সিম্পল কালাৰৰ দি সিম্পল ডিজাইনৰ দি সিম্পল ডিজাইনৰ গ্যাৰান্টি হয় ফুল লাইফ টাইম গ্যাৰান্টি হয় এইবিলাক কালাৰ গুচি যায় যে না এইবিলাক কালাৰ গুচি নাগৈছে আৰু এয়া মোক চাওক একদম দোকানৰ নিচিনা বহি লৈছোঁ দোকানত আৰু তাৰ পিছতে বস্তু লৈ আকৌ আমি ইফালে বেলেগ মাৰ্কেটত আহিছোঁ এখন ওচৰতে আছে তাৰ আৰু ইয়াতো আমি চেণ্ডেল ল'লোঁ বেগ ল'লোঁ কিবা কিবি আৰু ল'লোঁ ইটো সিটো তাৰপিছত আকৌ ষ্টেচন আহি গ'লোঁ কিয়নো আকৌ 12:30টাত আমাৰ ট্ৰেইন আছিলে ঘূৰি অহা এইফালে মা গৈ আছে টিকেট কাটিবৰ কাৰণে এয়া আমাৰ ট্ৰেইনৰ এনাউন্সমেন্ট হৈছে আৰু এতিয়া আমাৰ ট্ৰেইন আহিব আৰু ট্ৰেইনত দুটা দৌৰা-দৌৰি হ'লে মই নামাৰহে ভিডিঅ' আকৌ ডিফুত চাওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে মোৰ পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব আৰু